হেল্ল' এভৰিৱান, আকৌ এটা মিনি ব্লগ লৈ আপোনালোকৰ ওচৰলৈ আহিছে। আজি দুপৰীয়া আহাৰ হিচাপে বনালোঁ চুজি। আমাৰ দুপৰীয়া আহাৰ তেনেকৈ খোৱা নহয়, মানে ভাত খোৱা নহয়, পাতলা কিবা কিবি খাওঁ আৰু ৰুটি চুজি এনেকৈ খাওঁ। আৰু এয়া চুজি বনাই আছোঁ, ধুনীয়াকৈ ভাজি ল'লোঁ। ভাজি হোৱাৰ পাছত সোৱাদ অনুসাৰে গুড় চেনি এনেকৈ দি দিলোঁ। মই গুড় দিলে বেছি ভাল পাওঁ খাই, সেইটো কাৰণে গুড় চেনি দি ল'লোঁ। আগ ধুই দি মেলি ভাজি হোৱাৰ পাছত আকৌ পানী দি দিলোঁ, ধুনীয়াকৈ উতলিবলৈ দিলোঁ। উতলাৰ পাছত ধুনীয়াকৈ উতলাৰ পাছত ধুনীয়াকৈ লৰাই দিলোঁ। লৰাই গুটি গুটি থকাখিনি ভাঙি দিব লাগে আৰু ধুনীয়াকৈ ভাঙি হোৱাৰ পাছত আমি নমাই দিলোঁ। নমাই দি খাদ্য আমাৰ কাৰণে ৰেডি হ'ল। এইফালে আমাৰ দেউতাই খাই আছে। আমাৰ ঘৰৰ পৰম্পৰা যে ডাঙৰ আগ ধুই খাই ল'ব লাগে, সেইটো কাৰণে আমাৰ দেউতাক প্ৰথমতে দি দিলোঁ। আৰু এইফালে ল'ৰাই খাই আছে, ল'ৰা গাখীৰ অকণো লগতে দি দিলোঁ। আৰু আমি কল খালোঁ। মা আজি দুপৰীয়া এনেকৈ গ্ৰহণ কৰি